what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি হোটেল চেক আউট কৰি চিধা বহিছোঁ গাড়ী, যিখন গাড়ী আমি কালি বুক কৰি ৰাখিছিলোঁ আজিৰ লোকেল চাইটচিনৰ কাৰণে। আৰু আমাৰ পৰা গাড়ীখনে কিমান ল'লে লোকেল চাইটচিনৰ কাৰণে আৰু সিমানটো প্ৰাইজত আমাক ক'ত ক'ত ফুৰাব তাৰ সম্পূৰ্ণ ডিটেইলছ মই ভিডিঅ'টোত দিম। ভিডিঅ'টো আগলৈ চাই থাকক। আমি এতিয়া গৈ আছোঁ ৰংকা মনেষ্ট্ৰীলৈ। আৰু এয়া আমি আহি পালোহি ৰংকা মনেষ্ট্ৰী। আৰু তেতিয়াহ'লে দেৰি নকৰি ব'লক ৰংকা মনেষ্ট্ৰীৰ ভিতৰলৈ যাওঁ আৰু আপোনালোকক গোটেইখিনি মই দেখাইছোঁ মনেষ্ট্ৰীটো। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে কিন্তু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকৰ এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক বহুতখিনি মটিভেট কৰে। আৰু এই সন্মুখতে থকা এই বিল্ডিংটো হৈছে তেওঁলোকৰ স্কুল বুদ্ধিষ্টসকলৰ, আৰু এই পিছপিনে থকা এই বিল্ডিংটো হৈছে তেওঁলোকৰ কলেজ। আৰু সঁচাকৈ স্কুল আৰু কলেজখন বিৰাটেই ধুনীয়া আৰু তেওঁলোকে ইয়াতে থাকি পঢ়া শুনা কৰে। আৰু এইবিলাক হৈছে তেওঁলোকে থকা ৰুম। ये लो, ये खाने को है वैसे तो। क्या है ये? ऐसे बोलता के खपसे। और ये तो पता नहीं। जीरो ये हमारा टिबेटन का ट्रेडिशनल फूड दिवाली मनता है ना। हाँ दिवाली में मीठा बनाते हैं ना। दिवाली में ऐसा बनाते हैं। हमारा न्यू ईयर में ये बनाते हैं, ये भगवान के सामने ऐसे बनाते हैं। फिर हम खाते हैं। खाने में बनाते আৰু ইয়াতে লোকেল মানুহ আছিলে যে আমি তেওঁলোকে খাই আছিলে। একচুৱেলি বেলেগ ধৰণৰ বস্তু দেখি আমি সুধিলোঁ যে এইটো কি নাম কয় বুলি। তেওঁলোকে আমাক ক'লে যে এইটো খাপছে আৰু আপোনালোকেও খাই চাওক বুলি আমাক দিলে। আৰু আমি সুধিলোঁ কেনেকৈ খায়, আমি একচুৱেলি নাজানো। তেওঁলোকে ক'লে যে চাহ লওক, চাহত ডুবাই ডুবাই খায় বুলি। আৰু এতিয়া আমি এয়া খাপছে খাই আছোঁ। একচুৱেলি তেওঁলোকৰ ভগৱানৰ পূজা কৰিবলৈও এই খাপছে ভগৱানক দিয়ে। আৰু এয়া আমি খাপছে টেষ্ট কৰিলোঁ। আৰু আপোনালোকে কিন্তু গেংটক আহিলে এই ৰংকা মনেষ্ট্ৰীটো মিছ নকৰিব, কাৰণ এইটো এটা খুব ধুনীয়া মনেষ্ট্ৰী আৰু ইয়াত এটা বহুত শান্তিৰ পৰিৱেশ আছে। আৰু চাৰিওপিনে যি প্ৰাকৃতিক দৃশ্য সেয়া খুবেই ধুনীয়া। আৰু ইয়াৰ পিছতে আমি নেক্সট লোকেশ্যন গৈছোঁ বনজাকৰি। এতিয়া আমি বনজাকৰি ফল গৈ আছোঁ। আৰু এয়া আমি আহি বনজাকৰি ফল পালোহি। আৰু ইয়াতে আমাৰ এণ্ট্ৰি ফি ল'লে 100 টকা পাৰ পাৰ্চন, 50 ৰুপিজ। দুজনৰ 100 টকা ল'লে। আৰু এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। আপোনালোকক ইয়াৰ ভিতৰৰখিনি দেখাইছোঁ।
আৰু এয়া হৈছে বাঞ্জাকৰি ৱাটাৰফল ইয়াতে ৱাটাৰফলৰ লগতে গোটেইখন ধুনীয়া এখন পাৰ্কো হয় আৰু গেংটক আহিলে আপোনালোকে এই লোকেল সাইট সিনটো কিন্তু মিছ নকৰিব আৰু ইয়াতে আপোনাৰ স্পৰ্টছ এক্টিভিটিও আছে আপোনালোকে আহিলে কৰিব পাৰে আপোনালোকৰ হাতত যদি টাইম আছে আমাৰ বহুত লৰালৰি হৈছে সাইট সিনবিলাক কৰোতে কাৰণ আমি অকণমান দেৰিকে ওলাইছিলোঁ পাৰিলে সোনকালে ওলাব আৰু হেতু কাৰণে এয়া আমি ইয়াতে ইয়াৰ পৰা ওলাইছোঁ আৰু ইয়াৰ পৰা ওলাই সিধা আমি গৈছোঁ ৰুমটেক মনেষ্ট্ৰী আৰু এয়া আমি গাড়ীৰ পৰা নামি মনেষ্ট্ৰীলৈ বুলি আহিছোঁ আৰু ইয়াতে আপোনাৰ ভিতৰলৈ গাড়ী আনিবলৈ নিদিয়ে বয়সস্থ মানুহ কোনোবা আহিলেহে তেওঁলোকক গাড়ী লৈ আহিবলৈ দিয়ে আৰু ইয়াতে আপোনাৰ বহুত সিকিউৰিটি চেক হয় কাৰণ ইয়াত সোণৰ মূৰ্তিৰ পৰা আদি কৰি বহুতখিনি বস্তু মূল্যৱান বস্তু ৰখা আছে আৰু আপোনাৰ লোকেল সাইট সিনৰ যিটো পেকেজ হয় একচুৱেলি আপোনাৰ যদি অকল লোকেল সাইট সিন কৰে গেংটক লোকেল সাইট সিন তেতিয়াহ'লে আপোনাৰ লয় 2500 টকা আৰু আপুনি যদি ৰুমটেক মনেষ্ট্ৰী আৰু ৰংকা মনেষ্ট্ৰী দুটা ইনক্লুড কৰি পেকেজ লয় তেতিয়াহ'লে তাৰ প্ৰাইচ কৈছিলে আমাক 3500 আৰু 3500 বাৰ্গেনিং কৰি আমি 3200 দিলোঁ আকৌ এবাৰ আমি সিকিউৰিটি চেক কৰাই পানি এয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া হৈছে মনেষ্ট্ৰীটো ৰুমটেক মনেষ্ট্ৰী চাইলোঁ আৰু এয়া জেকেট খুলিব লগা হ'ল কাৰণ ইমান গৰম আছিলে মানে পাহাৰ ভগাওঁতে গৰম উঠি গ'লগৈ আৰু বহুত ওপৰতো হয় বাৰু আৰু কিন্তু মনেষ্ট্ৰীটো ভাল লাগিলে মোৰ চাই পানি আৰু তাৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে কিন্তু মই বাহিৰত যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' মই কৰি দিওঁ আৰু ভিডিঅ'টো সঁচাই ধুনীয়া হয় আৰু তাতে আমি সৰু কিছুমান শ্বপিং কৰিলোঁ চাবৰ কাৰণে পিছত দেখাম হোটেলত গৈ মেলি আৰু ইয়াৰ পিছতে আমি আহিছোঁ টাচি ভিউ পইণ্ট আৰু য'ত আপোনাৰ ইমানখিনি চিৰি বগাই ওপৰলৈ উঠি যাব লাগে ভিউ পইণ্টটোৰ কাৰণে আৰু এয়া আমি ওপৰলৈ উঠি আহিলোঁ আৰু আহি পিনি ইয়াত দেখিছোঁ ইয়াত ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আপোনালোকে ফটো মাৰিব পাৰে আৰু সেইটো কাৰণে ময়ো ইয়াতে দুকপমান ফটো মাৰি লৈছোঁ Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. আৰু এইটো টাচি ভিউ পইণ্টৰ হৈছে ভিউ যিটো একচুৱেলি ভিউ নাই ইয়াত চবপিনে জংঘল আৰু মোৰ পাৰ্চনেলি এই ভিউটো ভাল নালাগিল আৰু কাৰণ মই যিবিলাক মনেষ্ট্ৰীৰ পৰা ভিউ পাইছোঁ ইয়াতকৈ বহুত ধুনীয়া হয় আৰু ইয়াতে আপোনালোকে ঘৰৰ সকলোৰে কাৰণে কিনাকাটা কৰিব পাৰে আৰু মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক মোৰ গেংটকৰ বাকীকেইটা লোকেশ্যন দেখাম কাৰণ অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু মই যদি আপোনালোকক ডিটেইলছত ভিডিঅ'টো নেদেখাওঁ তেতিয়াহ'লে ভিডিঅ'টো দিয়াৰ একো মূল্য নাথাকিব মোৰ ভিডিঅ'টোৱে যদি আপোনালোকক গেংটক ঘূৰাত সহায় নকৰে সেইটো কাৰণে মই ভিডিঅ'টো দুটা পাৰ্ট কৰিছোঁ এইটো ফাৰ্ষ্ট পাৰ্ট আছিলে ছেকেণ্ড পাৰ্টত মই গেংটকৰ গোটেই লোকেল সাইট সিনখিনি শেষ কৰি দিম নেক্সট ভিডিঅ'টো নিশ্চয় চাব আৰু মোৰ ইয়াতে এই ব্লগটো শেষ কৰিছোঁ মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ